মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ পাঠৰ চেপ্টাৰ নেম হ'ল সাউণ্ডছ। সাউণ্ড শব্দৰ অৰ্থ হ'ল শব্দ বা ধ্বনি, কিন্তু এই চেপ্টাৰটোত সাউণ্ড শব্দৰ অৰ্থ হ'ল মাত মাতা। অৰ্থাৎ তোমালোকে নিশ্চয় দেখা পাইছা কেইটামান পিকচাৰ দিয়া আছে। যে প্ৰথমে এটা পাৰ চৰাইৰ পিকচাৰ দিয়া আছে, অৰ্থাৎ পাৰ চৰাই কেনেকৈ মাত মাতে। এ পিজিয়ন কুচ। কুচ শব্দটোৰ অৰ্থ হ'ল ৰুম বা উৰুমি, অৰ্থাৎ এ পিজিয়ন কুচ, অৰ্থাৎ এটা পাৰ চৰায়ে ৰুম দিয়ে। ইফালে এটা বাঘৰ পিকচাৰ দিয়া আছে। এ টাইগাৰ ৰোৰ্স। ৰোৰ্স শব্দৰ অৰ্থ হ'ল গৰ্জন দিয়া। এ টাইগাৰ ৰোৰ্স, এটা বাঘে গৰ্জন দিয়ে। ইফালে এটা মতা কুকুৰা নিশ্চয় দেখা পাইছা। এ কক ক্ৰছ। ক্ৰছ শব্দৰ অৰ্থ হ'ল কুকু কৈ মাতা। এ কক ক্ৰছ, এটা মতা কুকুৰাই কুকু কৈ মাতে। ইফালে এটা নিশ্চয় শিয়ালৰ পিকচাৰ দেখা পাইছা, অৰ্থাৎ এ ফক্স ইয়েল্পছ, অৰ্থাৎ এটা শিয়ালে হুৱা হুৱাকৈ মাতে। ইফালে এটা ফেচাৰ পিকচাৰ দিয়া আছে। এন আউল হুটছ, অৰ্থাৎ এটা ফেচাই কুৰুলিয়ায়। ইফালে এটা ছাগলীৰ পিকচাৰ দিয়া আছে। এ গট ব্লিডছ, এটা ছাগলীয়ে ভেবায়। ইফালে এটা নিগনিৰ পিকচাৰ দিয়া আছে। এ মাউচ স্কুইক্স, এটা নিগনিয়ে চেঁচুৱনি দিয়ে। ইফালে এটা লায়নৰ পিকচাৰ দিয়া আছে। এ লায়ন ৰোৰ্স, অৰ্থাৎ এটা সিংহই গৰ্জন দিয়ে। আকৌ এবাৰ চেণ্টেন্স কেইটা মই কৈ যাম। এ পিজিয়ন কুচ, এটা পাৰ চৰায়ে ৰুম দিয়ে। এ টাইগাৰ ৰোৰ্স, এটা বাঘে গৰ্জন দিয়ে। এ কক ক্ৰছ, এটা মতা কুকুৰাই কুকু কৈ মাত মাতে। এ ফক্স ইয়েল্পছ, এটা শিয়ালে হুৱা হুৱাকৈ মাতে। এন আউল হুটছ, এটা ফেচাই কুৰুলিয়ায়। এ গট ব্লিডছ, এটা ছাগলীয়ে ভেবায়। এ মাউচ স্কুইক্স, অৰ্থাৎ এটা নিগনিয়ে চেঁচুৱনি দিয়ে। এ লায়ন ৰোৰ্স, এটা সিংহই গৰ্জন দিয়ে। আকৌ এবাৰ মই চেণ্টেন্স কেইটা কৈ যাম, তোমালোকে শুনিবা। এ পিজিয়ন কুচ, এ টাইগাৰ ৰোৰ্স, এ কক ক্ৰছ, এ ফক্স ইয়েল্পছ, এন আউল হুটছ, এ গট